যতই হয় ৰেকৰ্ডিং কৰিবলৈ নহয় কোনেনো জানে আৰু আমাৰ আৰু মাথাটোত নেখেলালে সেইটো পোৱালি দুটা আছিলে সেইটো মিছা কথা নক'ব সি ক'লে শুকুৰবাৰে হেৰি মিলামিলিকে ৰাখিব লাগে মানুহ জীয়াই নেকি চব মিলামিলিকে ৰাখিব লাগে নিজৰ মা হয় মানুহ বেছি দিন জীয়াই নাথাকে নহয় হয় না মাকৰ নামতো দিছে নেকি মাকৰ নামতো মাকে গাড়ী পাব ক'ত গাড়ী নাপাব এই হায়াৰ কৰিব লাগে যোৱা নাই ব'লা এটা কেছখন তাৰমানে হেৰি কৰিব লাগে মই নিউজ কৰি দিওঁ নিউজটো কৰাই দিওঁ নহ'লে কেলৈ এনেকৈ লোকৰ মতামতে আমি 26 তাৰিখে গধূলি সময়ত তেখেতৰ মাকক ডাইৰেক্ট ভটিয়াই দিয়াৰ কাৰণে আমাক মতাৰ কাৰণে আমি গৈছিলোঁ আৰু যিহেতুকে আমি গৈ দেখিলোঁ হয়তো তাৰ নিজৰ মাকক ডাইৰেক্ট ভটিয়াই আঘাতপ্ৰাপ্ত কৰিছিলে আৰু যিটো নেকি আমি দিনাই পায়কক পালোঁ আৰু তেখেতক আমি CRPF কেম্পত সৰু পানীত নিম বুলি আমি তেখেতক বাইকত উঠালোঁ আৰু উঠাই নিয়া স্থলতে তেখেতে পেচাব লাগিছে বুলি কোৱাৰ কাৰণে আমি বাইকখন ৰখাই দিয়াত তেওঁ সুবিধা লৈ নদীত জঁপিয়াই দিয়ে আৰু পাৰ হৈ যোৱাটো হয়তো আৰু যিটো নেকি আমাৰ সংগঠনৰ ওপৰত যিটো নেকি কিডনেপিং আৰু ধন দাবীৰ অভিযোগ এটা উঠিছে আৰু সেইটো একচুৱেলি সেইটো মিছা বুলি ক'বলৈ বিচাৰিছোঁ কাৰণ কেলৈ আৰু মানুহটোক মাৰি দিছে বুলি পৰিয়াল লোকে অভিযোগ কৰিছিলে আমাৰ ওপৰত তো আজি বিশেষকৈ মানুহটো ওলালে আৰু সেই মানুহটো ওলাই যোৱাৰ হিচাপত আমি এইটো আজি মানে আনন্দিত হৈছোঁ আৰু আনলা সংগঠনেও আজি যিটো নেকি কেম্প ফালৰ পৰা আমাক প্ৰেছাৰ দিছিলে সেইটো আমি আজি ক্লিয়াৰফাই হ'বৰ কাৰণে আমি পাৰিম। আপোনাৰ নামটো দিনাই পায়ক আপোনাৰ ঘৰ কল্যাণপুৰ আপোনাক কিছুদিনৰ আগত আমি বাতৰি সংখ্যা পাইছিলোঁ যে আপোনাক এই আলনাই উঠাই নিছিলে বুলি হয় ছাৰ লৈ যোৱাটো হয় কেম্পত লৈ গৈছিলে মই পলাই দিলোঁ ছাৰ কোন কেম্প লৈ গৈছিলে সৰু পানী কেম্পখিনি লৈ গৈছিলোঁ ছাৰ কিহৰ কাৰণে লৈ গৈছিলে এই ঘৰত কাজিয়া হৈছিলে মাটি বাৰীৰ কাৰণে তাৰপিছতে ইয়াতে কি কৰিব লৈছিলে এতিয়া সুধিবলৈ লৈছিলে নে মাৰিব লৈছিলে সেইটো মই নাজানো মই পলাই দিলোঁ ছাৰ নোৱাৰি এতিয়া ইয়ালৈ আপোনাক কোনে লৈ আহিলে ইয়াত এতিয়া এই থানাৰ পৰা গৈছিলে মানুহ সিহঁতে উঠাই লৈ ছাৰ এতিয়া এই যিসকল আলনাৰ বিষয়ে কথা যে ক'লে আপুনি অঁ তেখেতসকলৰ বিষয়ে কি ক'ব এতিয়া তেখেতসকলৰ দুখ আছিলে নে নাছিলে দুখটো একো নাই খালি লৈ যোৱাটো আৰু সিহঁতে দুখ মানে সেইটো পৰাই দুখ আৰু একোতো দুখ নাই সিহঁতে উঠাই লৈ যোৱাৰ কাৰণে মই ভয়ত পলাই দিলোঁ